কবিতাৰ শিৰোনাম বিষ্ণু ৰাভা তুমি ক'ত। কবি ৰুমি দত্ত, আবৃত্তি অনামিকা শইকীয়া। বিষ্ণু ৰাভা তুমি ক'ত। জুমি জুমি চালেওচোন দেখা নাপাওঁ ভিৰৰ মাজত। তুমি ক'ত ৰাভা, তুমি ক'ত। কমৰেড ৰাভা তোমাক লগ পোৱাৰ প্ৰয়োজন মোৰ। তোমাক ক'বলৈ আছে ৰাভা, উজাগৰি নিশা কটাই লিখা বিদ্ৰোহী গীতবোৰত ধূলি জমা হ'ল। তোমাৰ সুৰত নাচিবলৈ আজি লাজ কৰে ৰাভা, দেশ মোৰ আধুনিকা হ'ল। এতিয়া কিমান ৰাতি, সাৰে আছা তুমি, সাৰে আছো মই বুলি তোমাৰ বাবে গীতজোৰা বন্ধু মাটিতে মিহলি হৈ গ'ল। আজি চিঞৰি চিঞৰি লোহাৰ শিকলি ভাঙিব কোৱাৰ সাহস কাৰ। পৰজনমত লগ হোৱাৰ হাবিয়াস জানো আছে কাৰোবাৰ। আজি কোনেও কাণ নিদিয়ে মন্দিৰৰ দুৱাৰ খোলা নে বন্ধ চাবলৈ। নাই, আজি এই স্বাধীনতা মিছা বুলি প্ৰতিবাদ কৰা মানুহ নাই। আজি যে বিষ্ণু ৰাভা তুমি নাই। কৃষকৰ মাজত প্ৰজাৰ লগত তোমাক বিচাৰি চাওঁ। যাযাবৰী সৈনিকৰ বেশত তুমি আছা বুলি আগবাঢ়ি যাওঁ। আজিৰ আধুনিক মানুহৰ ভিৰত তুমি ক'ত হেৰালা নাজানো। জুমি জুমি চালেওচোন তোমাক দেখা নাপাওঁ। বিষ্ণু ৰাভা তুমি ক'ত।